বিশেষকৈ কাৰ্যকৰী সভাপতি দিয়া আছিলে। ইয়াত তেনেকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ সমিমেল দেখা গৈছে। বিশেষকৈ বড়ো জনগোষ্ঠীৰ মানুহে ইমান একাত্মৰে ইয়াত আহি মানে তেওঁলোকে বিয়াৰ সকলো ধৰণৰ সহায় সহযোগিতাৰ পৰা আৰম্ভ কৰি এইটো আনন্দ উপভোগ কৰা দেখিলোঁ। সঁচাকৈ এনেকুৱা যদি সকলো জাতি জনগোষ্ঠী একত্ৰিতভাৱে থাকে তেতিয়াহ'লে অসমখন বহুত আজি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ মোৰ নতুন এটি ভিডিঅ'লৈ মানে আজি ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। চিটিৰ সহযোগে এতিয়া এইটো মোৰ ভিডিঅ' বনাব যাব লাগে, এইটো দেখুৱাই আছোঁ চিঠিটো। এইটো হয় চিঠিটো, মই দেখুৱাই দিছোঁ অকণমান। এতিয়া মই ভিতৰত গৈ আছোঁ, এতিয়া য'ত নেকি বিয়া হ'ব তাৰ ভিতৰত গৈ আছোঁ। ইয়াত মই এতিয়া বৰ্তমান দেখাই দি আছোঁ। তাৰ হয় তাক এতিয়া বৰ্তমান মই দেখাই দিছোঁ। এতিয়ালৈকে ৰেডি হোৱা নাই, ব্যস্ত পূৰা ফটো মাৰাত পূৰা ব্যস্ত হৈ আছে, লগাই লগত মাৰি আছে। এণ্টাৰটেইনমেণ্টৰ তাৰ লগত পষ্ট লৈ আছে, মই দেখুৱাই দিছোঁ। ওলালে এতিয়া আমাৰ নিজৰে গাঁৱৰ। এতিয়া কৈ দিয়া দাদা, আপোনাৰ খবৰ খাতি কেনেকৈ হৈ আছে? কইনাটো চাব গৈ আছোঁ, ভিতৰলৈকে দেখুৱাই আছোঁ। আছে কইনাটো বিচাৰি বিচাৰি চাব লাগে কোনপিনে আছে কইনা। এইটো ইয়াত আছে এতিয়া কইনাটো, এইটো হয় কইনা হয়। খোৱাৰ কাৰণে পূৰা ৰেডি কৰা হৈ আছে। চব্জি সকলো বস্তু ৰেডি আছে। ইয়াত ভাজি চব্জি সকলো এতিয়া বৰ্তমান ৰাইজবিলাক বহিছে ইয়াত। দেখুৱাই দিছোঁ কিমানখিনি আছে। বিয়া হ'ব এতিয়া, বামুণ আহি পাইছে। দেখুৱাই যাম মই বিয়া হোৱাত। 2000 মানুহৰ টাৰ্গেট আছে আজি ইয়াত, মানে বিয়াত সকলো দেখুৱাই দিছোঁ। বিয়া হৈ আছে, এইপিনে বামুণে মন্ত্ৰ কৰি আছে আৰু আনবক্সিং, এইয়া আনবক্সিং কৰি খাই আছোঁ। এইয়া এইটো লাও চব্জি আছে, তাৰপিছতে বেঙেনা ভাজি, মাছ, তাৰপিছত পাপৰ ভাজি, দালি আৰু আহি আছে এতিয়া বৰ্তমান এইয়া খাচী মাংস। প্রজাপতি দেবতায়ং কর্ময়ং সম্প্রদায় একটু জল দিয়ে সেটাতে নম শান্তি, নম শান্তি, নম শান্তি। নমস্কার। শঙ্কর রাষ্ট্র মহাবিষ্ণু আরোগ্যময় জীবন নিমিত্তে একটি করলেন সভা, তখন ব্রাহ্মণের নামে একটি বালক জন্ম হয়। তথাস্থ বলে নাও কিন্তু এসে কেউ ভুল কর্ম না এগুলো কেউ অর্পণাই হয়। যেমন পূজা শেষ হয় পূজা শুদ্ধ সমর্পণ, যেমন বিয়া শেষ হয় বিয়া শুদ্ধ সমর্পণ। এখন কিছু বললাম না, সরকারি মাহিত্য। একদিন মায়া বলে মোর মায়ের এসে যে করিবে সংসার, তখন নারদ বলে তবে মামা বিবাহ করে না কিসেরই কারণ বলে তুল্য কন্যা নাই গুই তুলব ভুবন, বলে তুল্য কন্যা আছে হিমালয় গোপুরম ভুবন, শীঘ্র গতি যাও কুমার সমেন্দ্রী কারণ। একই বাহনাথ গমন করল হিমালয়তে আশীর্বাদ প্রমাণিত হলো। হিমালয় রাজা দেখিয়া মনে হলো ভরত বসিতে দিল পয়তারি গদিয়া কোথাও এসেছেন মনে গোসাই কিবা বিবরণ। এসেছি মহারাজ সমেন্দ্রী কারণ কোথায় পরে ঘর কোথায় পরে উৎপত্তি, কৈলাসতে পরে ঘর কৈলাসতে পরে উৎপত্তি। রাজা একা দিয়ে দিল ঢেকি বাহনাথ গমন করিল কৈলাসতে আশীর্বাদ প্রমাণিত হলো। মাতুল মাতুল ডাক পারে ঢাই করে এখন
আতুল্লাহ সে বলে আমার এটা কিছু বিষয় কারণ শীঘ্র অবধি দাহকুম আমার দুবাহারির সাথে দেখি বাহানা ভ্রমণ করিল বায়ান বারা আসেনারা উপনীত হলো বায়ান ডাক করে ড্রাইভার এবং বায়ান সে বলে আমার এটা বিষয় কারণ শীঘ্র অবধি দাহকুম বাইর দেরি সাধন তখন বল হয়ে চলে গেল তখন মাথার সাথে খাইতে আসিল জামাই উলঙ্গ বেশন আসতে লাগলো রানীমাই বললো না না আমার এই সোনা করিকে পাগলা জামাইয়ের কাছে বিবাহ দেওয়া হবে না তখন নারদ বুঝাইতে লাগিল রানীমাই আজ্ঞা দিয়ে দিল সোনার গৌরীর বিবাহ হয়ে গেল চন্দ্র সূর্য কলির নন্দ নানা গাবিন এক বর্ণ দুগ্ধ আমার গৌরী বখন শুদ্ধ বাই গৌরী সর্বকে বলো হরি বল আশীৰ্বাদ লোৱা হয় যাৰত আছে দেখুৱাই আছোঁ বজাৰ মাজৰ বাৰী আহিছোঁ এতিয়া বৰ্তমান এইটো চেঙাজান মাজৰ বাৰী হয় বস্তু এটা লৈ আছোঁ পৰা গিফ্ট ল'লোঁ এইটো গিফ্ট ল'লোঁ এতিয়া আহিছোঁ এতিয়া দেখুৱাই আছোঁ আৰু গৈ আমাৰ ভিতৰলৈকে এইটো এইপিনে কি ধুনীয়াকৈ ৰাখিছে এইটো বস্তু এইটো লাইট লগালে আৰু ভাল লাগিব পিছত আকৌ মই দেখুৱাই আছোঁ ভিতৰলৈকে গৈ আছোঁ এই ভিতৰত গৈ আছোঁ দেখুৱাই আছোঁ কইনা আৰু দৰা একেলগে বৰ্তমান বহি আছে সকলো ৰাইজে এতিয়া মানে ফটো শ্বুটিং চলি আছে খোৱা হয় তাত এতিয়া গৈ আছোঁ আমি ভিতৰলৈকে ইয়াত সকলো মানে চাহ খোৱাৰ কাৰণে ইয়াত সম্পূৰ্ণ ৰাইজ বহি পেলাই জিৰাব ইয়াত বহি পেলাই খোৱা নহয় দেই কফি খাই আছোঁ এতিয়া কফি বৰ্তমান গেষ্ট হাউচৰ পৰা ওলাই লগে লগে ইয়াত ভাত আছে ইয়াত মানে গাহৰি মাংস যোনে যোনে গাহৰি মাংস খায় ইয়াত খাব পাৰে মানে গাহৰি মাংস চব্জিৰ লগত এতিয়া বৰ্তমান আমি ভাত খাই আছোঁ ভাজি আছে ইউটিউবাৰ নাম দালি আছে আলু চব্জি সকলো বস্তু দিছে আৰু লগতে এইটো হ'ল খাচী মাংস গাহৰি মাংস এইটো হ'ল খাচী মাংস ইয়াত আছে গাহৰি উঠি পেলাই এতিয়া হাত ধুব গৈ আমি ইয়াত এতিয়া ইয়াৰ পৰা ওলাই পেলাই এতিয়া গৈ আছোঁ ইটো ছাইডত গৈ আছোঁ কাৰণে এইপিনে আগপিনে আছে আৰু মই এইপিনে কেমেৰা ধৰি পেলাই কথা পাতি আছোঁ বলৰাম দাস হয় বৰ্তমান এতিয়া মই আগপিনে গৈ আছোঁ ইয়াত খোৱা বোৱা দি আছে ইয়াতো আছে এইটো ইয়াত বহাৰ কাৰণে পুৰা খালী হৈ আছে বৰ্তমান একদম কি ক'ম আৰু নিজৰ মানুহ আজি আকৌ লগ পাই গ'ল অঁ 1 নম্বৰ ৰুম এতিয়া 2য় ৰুমত মই গৈ আছোঁ এইটো হ'ল 2য় ৰুম ইয়াত সকলো ৰাইজে খোৱা বোৱা চলি আছে বহুত মস্তি আছে সকলো বস্তু ৰেডি আছে দেখুৱাই পেলাই এতিয়া 2য় ৰুমত গৈ আছোঁ ইয়াত মাংস ওলাই আছে খাচী মাংস ইয়াত সকলো বস্তু আছে এইটো 3 নম্বৰ ৰুমত আৰু ইয়াত সকলো ৰাইজে এতিয়া খোৱা বোৱা কৰি আছে এতিয়া দেখুৱাই আছোঁ মই 4 নম্বৰ ৰুম 4 নম্বৰ ৰুম ইয়াতো 4 নম্বৰ ৰুমতো সকলো বস্তু ৰেডি আছে কিমানটো ডাঙৰ আছে আগত গৈ আৰু বস্তু দেখুৱাই আছোঁ এপিনে গোটেইখিনি 4টা ৰুম দেখুৱাই পেলাই এতিয়া মই আকৌ পুনৰ গৈ আছোঁ ৰাস্তালৈকে পুনৰ আকৌ আগৰ ফিল্ডত গৈ আছোঁ আৰু কথা পাতিম এতিয়া ৰাস্তালৈকে ওলাই আহিছোঁ পুনৰ লগ পালোঁ এতিয়া আমাৰ দোষবিলাকৰ লগত কথা পাতোঁ আপোনালোকৰ খবৰ কেনেকুৱা ভালে অঁ অকণমান কৈ দিয়ক কেনেকুৱা লাগিলে আজি এই বিয়াত আহি পেলাই খাচী খালোঁ গাহৰি খালোঁ দাঁতত লাগি গ'ল কাঠিটো ক'ত কাঠি বিচাৰি পোৱা নাই এতিয়া কাঠি আনি দিলেহে আমি ওলাব পাৰিম বিয়াটো নহয় যেন মেলা লাগিছে মেলা নেকি মই ক'ব বিচাৰিছোঁ ধেমাজি ডিষ্ট্ৰিক্টত মই এনেকুৱা বিয়া আজি প্ৰথম দেখা যেন লাগিছে
বিয়াত আহি খুব ভাল লাগিছে। যদি এজনী এটা ধুনীয়া ছোৱালী পালোঁ হয় ভাল হ'ল হয়। কথা কৈ দিলোহেঁতেন। নেক্সট টাইম মই ট্ৰাই কৰিলোঁ হয় এনেকুৱা এখন বিয়া পাতিবলৈ। এইটো জেগাটোৰ নাম কি হয়? এইটো চেঙাজান বুলি কোৱা হয়। চেঙাজান মাজৰবাৰী। চেঙাজান মাজৰবাৰী। হয়, এতিয়া দছবিলাকৰ লগত কথা পাতিলোঁ। আৰু আপোনাৰ নামটো অকণমান কৈ দিয়ক। মোৰ নাম আৰু বিজয় আৰু আপুনি ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে? ইয়াৰে মানুহ হয়। ইয়াৰে হ'ব বাৰু, কথা পাতিছোঁ। এতিয়া আগত পিনি গৈ আছোঁ আৰু লগাই দিছে, কি ধুনীয়া হৈছে। এই আছে ক্লাইটবিলাক হৈছে। এতিয়া এনেকৈ বিয়া মই ধেমাজি ডিষ্ট্ৰিক্টত প্ৰথম পাইছোঁ। এইটো প্ৰথম মানে আজি যিটো বিয়া হৈছে বহুত ভাল লাগিছে। খোৱা বোৱা সকলো হৈছে। বিয়া নহয় কিন্তু পাৰ্টি হয়। আজিতো জবৰদস্ত পাৰ্টি হৈছে। আৰু কিমান মানুহৰ হৈছে এইটো এতিয়া দাদাৰ লগত কথা পাতি চিনাকিটো কৰি দিয়ে আছে। দাদাৰ নামটো কি আছিলে কৈ দিয়কচোন দাদা। হা, ধৰ্মেন্দ্ৰ দাস হয়। আৰু আমাৰ নৱৰ নামটো কি আছিলে কৈ দিব নৱ? জয়মতী ৰয়। হ'ব, এতিয়া আৰু কথা পাতিম। ইয়াত মানে বেড পাৰ্টিবিলাক সকলো এতিয়া বজাবৰ কাৰণে ৰেডি হৈ আছে। আজিৰ বিয়াত আহি পেলাই ভাল লাগিছে। এনেকা বিয়া আৰু ক'ৰবাত দেখিছিলে নেকি? হা, এয়া প্ৰথম দেখিছোঁ আৰু ইয়াত। আমাৰ ধেমাজিত 1 নম্বৰ নেকি? প্ৰথম নেকি? প্ৰথম একদম ফাৰ্ষ্ট। অকণমান গধূলি তাৰমানে আকৌ গায়কৰো আহিব আজি। ইয়ে দৰাই কি কাম কৰে? আমাৰ দ্বাৰা সদৌ অসম বাংলা যুৱ ছাত্ৰ ফেডাৰেশ্যন ধেমাজি জিলাৰ কাৰ্যকৰী সভাপতি। তেখেতৰ পৰিয়াল ৰাজনীতিৰ সৈতে জড়িত। তেখেতৰ দেউতাকে 15 বছৰ চিমেণ্টমুখ গাঁও পঞ্চায়তৰ সভাপতি খাই গ'ল। এতিয়া তেখেতৰ বৌ আমাৰ চিমেণ্টমুখ গাঁও পঞ্চায়তৰ সভাপতি। আৰু দৰা বিয়া পাতিলে আমাৰ ৰায়বস্তিৰ পৰা। দৰাজনৰ নাম ধৰ্মেন্দ্ৰ দাস। আৰু এই বিয়াখন একেবাৰে বিশাল আয়োজন বুলি ক'ব পাৰিম। মোৰ চকুত আজিলৈকে এনেকুৱা বিয়া মই পোৱা নাই। মিনিমাম 10,000 মানুহৰ গেডাৰিং হ'ব আজি বিয়াত। তো সকলোৱে আশীৰ্বাদ কৰিব তেখেতৰ যুগ্ম জীৱন যাতে সুখী হয়। ধন্যবাদ। এইটো কথা জানে, এইটো কথাই মানে দাদাই কৈছে। কোৱাৰ কাৰণে অশেষ ধন্যবাদ মোৰ তৰফৰ পৰা। আপোনালোকে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বোৰ লাইক কৰিব। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকৈ বিয়া আৰু ক'ৰবাত দেখিছে নাই আপোনালোকে? দেখিছোঁ, কিন্তু এইটো বিয়াটো আজি আহি খুব ভাল লাগিছে। হয়, আমাৰ ডাঙৰ বিয়া ডাঙৰকৈ আয়োজন কৰিছে। চাৰিওফালৰ পৰা একেবাৰে ধুনীয়া বজাই ৰাখিছে। তো আমি আহি নথৈ আনন্দিত হৈছোঁ। আৰু ভৱিষ্যতত এনেকৈ আশা কৰিছোঁ আৰু এনেকৈ আমাৰ ধেমাজি জিলাত এনেকৈ ডাঙৰ ডাঙৰ বিয়া হওক। গতিকে আমি বহুত আনন্দিত হৈছোঁ। থেংক ইউ। আপোনাৰ লগত জড়িত আছে? মই একচুৱেলি ফেডাৰেশ্যনৰ লগত জড়িত আৰু জাতীয় পৰিষদৰ ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী হয়। এইকেইটা মোৰ প্ৰেচিডেণ্ট আৰু এইকেইটা আমাৰ কোষাধ্যক্ষ আৰু লগতে সদস্য আছে। গতিকে আমি গোটেইটো কমিটি ডিষ্ট্ৰিক্ট কমিটি হিচাপত ইয়াত নিমন্ত্ৰণ কৰিছিলে। আমি আহিছোঁ, আহি পেলাই খুব ভাল লাগিছে। আৰু আপোনাৰ নামটো কি আছিলে কৈ দিব? মোৰ নাম শ্ৰী ৰামপ্ৰসাদ ৰাজবংশী। হয়, আৰু আমাৰ প্ৰেচিডেণ্ট আছে এইকেইটা। প্ৰেচিডেণ্টৰ নামটো? মোৰ নাম শ্ৰী ভৰত ৰাজবংশী। আৰু পিনিত এইফালে আছে আপোনাৰ মোৰ নাম শ্ৰী সহদেৱ দাস। কোষাধ্যক্ষ। মোৰ নাম শ্ৰী মদন মোহন ৰাজবংশী। হয়, গতিকে আমি গোটেইখিনি
অনুষ্ঠানটো চাই খুব ভাল লাগিছে। গোটেইখিনি গোটেইখিনি মানুহ আহি পেলাই যি দেখিছোঁ খুব ভাল লাগিছে। গতিকে তোমালোকে সামৰিছে লগত কথা পাতিলোঁ আৰু দাদাবিলাকৰ যেনেকৈ টপিকটো কৈছে বহুত ভাল লাগিছে। আৰু লগতে যিটো নেকি হয় এখেতসকলে সংগঠনৰ মানুহৰ লগত জড়িত, তেতিয়াহ'লে ময়ো আজিৰ পৰা সংগঠনৰ লগতো আছোঁ। আৰু মই লগতে ফেডাৰেশ্যন গৌৰাংগপুৰ আঞ্চলিকৰ ভাইচ প্ৰেচিডেণ্ট আছোঁ। ৰাতি দেখুৱাই আছোঁ এইটো 1 নম্বৰ ৰুমটো। আমাৰ এতিয়া মানে বৰ্তমান সুদূৰ মানে লামডিঙৰ পৰা আহি পাইছে আমাৰ অল আছাম ফেডাৰেশ্যনৰ ষ্টুডেণ্ট ইউনিয়নৰ চেণ্ট্ৰেল কমিটি প্ৰেচিডেণ্ট। তেখেতৰ লগত এতিয়া মই অকণমান কথা পাতোঁ, দীপক দা ছাৰৰ লগত। আজি কেনেকৈ লাগিলে ছাৰ আজি আহি পেলাই ইয়াত? খুব ভাল লাগিছে, খুব ভাল লাগিছে। হয়, ইয়াৰ পৰিৱেশটো কেনেকৈ লাগিছে? বহুত ধুনীয়া। আৰু ইয়াতে বিশেষকৈ আমাৰ ধেমাজি জিলাৰ কাৰ্যকৰী সভাপতিৰ বিয়া আছিলে। ইয়াত তেনেকুৱা বিভিন্ন জাতি জনগোষ্ঠীৰ মানে সমিলমিল দেখা গৈছে। বিশেষকৈ বড়ো জনগোষ্ঠীৰ মানুহে ইমান একাত্মৰে ইয়াত আহি মানে তেওঁলোকে বিয়াত সকলো ধৰণৰ সহায় সহযোগিতাৰ পৰা আৰম্ভ কৰি যিটো আনন্দ উপভোগ কৰা দেখিলোঁ। সঁচাকৈ এনেকুৱা যদি সকলো জাতি জনগোষ্ঠী একত্ৰিতভাৱে থাকে তেতিয়াহ'লে অসমখন বহুত আগুৱাই যাব। আৰু এইটো মই ভাবোঁ যে এই বিয়াখন এটা উৎকৃষ্ট উদাহৰণ হ'ব। আজি আহি কেনেকুৱা লাগিলে ছাৰৰ? ভাল আপুনি ইমান কষ্টকৈ যে আহিছে, মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ থাকিল। সকলেও ধন্যবাদ। আৰু আমাৰ কি কয় লখিমপুৰৰ পৰাও অতিথি আছে। মই সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ লখিমপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক মই বিজয় নাথ। আমাৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ধেমাজি জিলাৰ কাৰ্যকৰী সভাপতি তেখেতে মোক আমন্ত্ৰণ জনাইছিলে। আজি মই উপস্থিত হৈছোঁ। ইয়াত উপস্থিত হৈ মই বিভিন্ন জাতি জনগোষ্ঠীৰ উপস্থিতি চাই মই আনন্দিত হৈছোঁ। অহা দিনত সকলোৱে এই তেনেধৰণৰ এনেকৈ বিয়া বিধি যদি হয়, সকলো জাতি জনগোষ্ঠীৰ লগত সমন্বয় ৰাখি সকলো জাতি জনগোষ্ঠীক আমন্ত্ৰণ জনাই যদি বিয়া বাৰু এনেকৈ পাতে, অহা দিনত হয়তো আমাৰ মাজত এটা মিলাপ্ৰীতি থাকিব। আৰু ইয়াত আহি মই ভাল লাগিছে, সকলো জাতি জনগোষ্ঠী উপস্থিত হৈছে। অহা দিনতো এনেকৈ আমি কামনা কৰিম। ধন্যবাদ। ধেমাজি ডিষ্ট্ৰিক্ট ইউথ ফেডাৰেশ্যনৰ মানে এতিয়া বৰ্তমান সভাপতি বৰ্তমান আহি পাইছে আৰু তেখেতৰ লগত বৰ্তমান কথা পাতি আছোঁ। কেনেকৈ খবৰ পাতি? খবৰটো ভাল। চাইছে কিমান মানুহ বেছি, এইটো মেনেজমেণ্টো লাগি আছে, চব ব্যস্ততা ইয়াতকৈ মেলাই লাগি আছে বেছি না। 10,000 মানুহৰ সমাগম, গম পাইছাই কেনেকৈ হ'ব।